আজি পুৱা আমি বিদ্যালয়ৰ পৰা অহা ভ্ৰমণসূচী দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথমে আমি আহি উপস্থিত হৈছোঁ ৰংপুৰ অৰ্থাৎ শিৱসাগৰ জিলাৰ ৰংঘৰত। পুৱা আমি আহি ৰংঘৰত উপস্থিত হ'লোঁ। সঁচাই ভাল লাগিছে। ৰংঘৰৰ বাকৰিত আজিৰ দিনটোৰ আমি উপভোগ কৰাৰ লগতে দিনটোৰ শুভ আৰম্ভণি বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ আজি সঁচাই অন্য এক অনুভূতি আমাৰ মনত সৃষ্টি হৈছে, কাৰণ ৰংঘৰ বুলি ক'লে সঁচাকৈ কিবা মনবোৰ ৰোমান্টিক কথা তথা ৰঙেৰে ভৰপূৰ হৈ পৰে। সঁচাই আমি আজি পুৱা আহি ইয়াত আনন্দ আৰু উল্লাসেৰে সময়খিনি পাৰ কৰিছোঁ। ভাল লাগিছে। আশা কৰিছোঁ অন্যান্য অসমৰ লগতে ভাৰতবৰ্ষৰ যিসকল লোকে এই জিলাখন পৰিভ্ৰমণ কৰা নাই, এবাৰ আহক, আনন্দ লওক। জীৱনত আন নহ'লেও বহুত কিবা ইয়াৰ পৰা কঢ়িয়াই লৈ যাব পাৰিব। সঁচাকৈ আগৰ দিনৰ ৰজাসকল কিন্তু বৰ আনন্দৰ আৰু উল্লাসেৰে সময়বোৰ পাৰ কৰিছিল। তেওঁলোকৰ যুগ এতিয়া নাই। তেওঁলোকে আচলতে যদিও বিভিন্ন সময়ত যুদ্ধ বিগ্ৰহবিলাকৰ লগত জড়িত হৈ পৰিছিল, তথাপিও তেওঁলোকে মাজে সময়ে আনন্দ আৰু উল্লাসেৰে সময়খিনি পাৰ কৰিবলৈ উলিয়াই লৈছিল। ইয়াৰে পৰাই ইয়াত অনুষ্ঠিত হোৱা বিভিন্ন খেল ধেমালিবোৰ ৰজাই উপভোগ কৰিছিল ৰাণীৰ সৈতে একেলগে বহি। আচল কথাটো হ'ল, আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোকে আনি ইয়াত আজি পুৱা উপস্থিত কৰালোঁ। তেওঁলোকে আনন্দিত, উল্লাসিত। আমিও আন বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, পাৰিলে ইয়াত এপাক মৰাব পাৰিলে ভাল হয়। তেওঁলোকে যথেষ্ট ইয়াৰ পৰা শিকিব পাৰিব। আমি এই কথা আহ্বান জনাইছোঁ। ভাল লাগিছে। সকলোৱে আহিব বুলি এই ৰংপুৰ জিলা শিৱসাগৰলৈ আমি অনুৰোধ জনাই ইমানতে আমাৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।